এই মানুহজনকেহে কি কৰিব লাগে তাৰ এটা চান্সটো যেতিয়া পুনৰ জীৱিত হ'বৰ কাৰণে এইটো কি আছে এডোখৰত পালছ হয়নে পালছটো প্ৰেজেণ্ট থাকিলে ইয়াক চিপিয়াই দিব নালাগে সেইটো মানুহটো জিন্দা আছে গ্ৰিপ কিটিপ কিটো যে এটা পাৰি নাথাকে জানো এডোখৰত টিপ 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 এইটো যেতিয়া বন্ধ হৈ যাব এইটো এনেকৈ যেনিবা আমি চেক কৰিম আমাৰ ইয়াত পালছ আছে নাই হয়নে এইটো যেতিয়া নাপাওঁ তেতিয়া এপ্লাই মানে চিপিআৰ মানে যোনটো হাৰ্ট এটেকটো মানুহ কি আজিকালিতো ৰাস্তাত গৈ থাকিলেও থকতো হাৰ্ট এটেক হৈ হয়নে তেতিয়া মানে এই পালছটো মানে কাম কৰাটো বস্তুটো বন্ধ কৰি দিয়ে তেতিয়া মানে এটা প্ৰচেছ আছে এতিয়া আমি এইটো দেখুৱাম এইটো ভালকৈ চাব দেই এইটো কয় ইংলিছত কয় কৈছোঁ যেনিবা এইটো ষ্টাৰনাম বুলি কয় এইটো আমাৰ বুকুৰ পৰা যোনটো যে আছে যে এইটো ষ্টাৰনামৰ তলত এই য'ত মেৰুন আমাৰ যিটো হাৰ্ডিকেইটা যে য'ত লক হৈছে এইডোখৰত না এইডোখৰত এইটো গাঁত এটা আছে নাই এইডোখৰৰ পৰা 2 আঙুলি মানে এইটো 2 আঙুলি মানে বাওঁ চাইডে হাৰ্টটো সদায় বাওঁ চাইডে থাকে এইফালে সোঁ চাইডে নাথাকে হাৰ্ট হা এইডোখৰত থাকে টিপ 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 মাৰি থাকে না ইয়াত থাকে হাৰ্টটো তাৰ পৰা এইডোখৰ এইটো কয় জয়ফত প্ৰচেছ বুলি কয় ইংলিছত আমাৰ বা অসমীয়া ভাষাত এইটো কি কয় নাজানো জয়ফত প্ৰচেছ তাৰ পৰা 2 আঙুলিৰ ওপৰত যোনখন আপোনাৰ মাষ্টাৰ হেণ্ড মানে আপোনাৰ বাওঁ হাতখনো হ'ব পাৰে সোঁ হাতখনো হ'ব পাৰে তোৰ মাষ্টাৰ হেণ্ড কি দেখাব দেখাটো হাতটো এনেকৈ চাই লওক এইটো পুৰা চিধা হ'ব মানুহৰ হেৰি হৈ যায় ये फुल नहीं होगा सीधा खड़ा 1 एक बार 30 लगे 30 बार एने 30 बार 30 बार एक बार 30 लगे अभी सब म কৰি 29 1 তবে এনেকা কিবা ভাল কাপোৰ ৰুমাল এখন হল বা কিবা এখন মানে ঘৰৰ ভিতৰত দি আছে আমাৰ লগত চিপিআৰ মাছ বুলি কয় এই হেতু এনেকা কৰি ল'ব ৰুমাল মাথাটো এনেকা কৰি ল'ব এনেকা এনেকা কৰি তাৰ এখন ৰুমালখন ইয়াত দি ল'ব মানে এই নাকটো মানে এনেকা এইটো হেৰি কৰি ল'ব ৰুমালটো কিয় দিব লগীয়া হৈছে নাকটো বন্ধ কৰি ল'ব কাৰণ দীঘলকৈ উশাহ লৈ ফেচ টু ফেচ হ'লে ভাইৰাছ কিছুমান থাকিব পাৰে ফেচ টু ফেচ হ'লে তাক মানে এৰি দিব বেমাৰী হ'ব পাৰে সেই বেমাৰীটো নহ'ব আপুনিও মানে তাক বাচিব দুবাৰ দিব এবাৰটো বাচিব নেক্সট আকৌ তালৈ যাব তাত আকৌ মাৰিব 30 লৈকে মাৰিব হা আকৌ এনেকৈ লগাই Arman rantan video na rin lagi dah. তাৰপিছত Haretek. তাৰপিছত আকৌ পালছ চলাই আহিব এইটো এই পালছটো চাব এইকেইটা তিনিটা ষ্টেপ মাৰিলো না 3টা ষ্টেপ মৰাৰ পিছত আপুনি এইটো চেক কৰিব তেতিয়া এইটো পালছটো যদি পালছটো আহি যায় আমি মানে আহি গ'ল নিজে মৰাবা যি গ'ল এইটো বস্তু তাত ধুনীয়াকৈ যদি যেতিয়া যি যাব ধুনীয়াকৈ আৰামকৈ ৰাখি পেলাই তাক মেডিকেলত ধুনীয়াকৈ বা যিখিনি ট্ৰিটমেণ্ট হ'লে ওচৰ মেডিকেল হওক যি হ'ল মেডিকেলত পঠিয়াই দিব ধুনীয়াকৈ এইটো মানুহ চিন্তা যদি এইটো পালছ এইটো মৰাৰ পিছতো যদি পালছ নাই এই ডেথ হ'ল আৰু তাক আৰু কোনো ট্ৰিটমেণ্ট কৰি লাভ নাই আৰু গম পালে নাই এইটো যদি পালছটো যদি নাহে এই যে আকৌ ওচৰে হোৱা নাই বোলে তাৰ বাবদ যদি কিছুমান হেৰি যদি হেৰি হ'লে 5 মাৰিলে আহিবই 5 বাৰ যদি 3 বাৰ নহ'লে 5 বাৰ মাৰি চাব যদি 5 বাৰ নহ'লে ই আৰু নাহে আৰু কিন্তু এইটো বস্তুটো মানে অলপ শিকি থ'ব লাগে দেই এইটো মানে বেল লাগতে আমি স্কুলত SSB প্ৰগ্ৰেম কৰোঁ নহয় স্কুল চেফটি বাচ্চাবোৰে বেছিকৈ এইটোহে শিকায় কেলে আজিকালি বহুত হাৰ্ট এটেকো বহুত হৈছে মেডিচিন দিয়া দৱাই খাই পটককৈ এইটো বেছি হয় এইটো আপোনাৰ সোঁ হাতখন যোনখন আপুনি দা বা বেত যোনখনে কাটে ৰাইট হেণ্ডটো আগত দি ল'ব সেইটো লৈ ল'ব এনেকৈতো লৈ পেলাই প্ৰেছাৰ দিয়া এটা ষ্টাইল আছে এইটোৰ লগত এনেই মাৰি থাকিলে নহ'ব এনেকৈ এইটো মানুহটো পুৰা আপুনি ষ্ট্ৰেট হ'ব ষ্ট্ৰেট পুৰা চিধা এখন যোন বোলে বাঁ হাত কিছুমানে বাঁ হাতো হ'ব পাৰে কিছুমানে সোঁ হাতো হ'ব পাৰে হয়নে এইটো লৈ পেলাই এইটো এনেকৈ কৰিব হাৰ্টটো ওপৰত এইটো হাৰ্টৰ ওপৰত কিন্তু জিন্দা মানুহ হ'ব নহয় যোনটো হাৰ্ট এটেকৰ পৰি আছে সেইটোহে দেই মাষ্টাৰ হেণ্ডখন এনেকৈ ল'ব এইখনতে এনেকৈ গ্ৰিপ ল'ব এইটো পুৰা চিধা আপোনাৰ ষ্টেট চিধা বডি পুৰা চিধা হ'ব 1 1 2 3 4 5 6 7 8 বা 30 লৈকে গিনি গৈ তাৰপিছত এই এনেকুৱা ৰুমাল চুমাল দি পেলাই দুবাৰ ফুকিব 3টা ষ্টেপ মাৰি পেলাই তাৰপিছত বোলে এইটো মাৰিব বোলে অহা নাই আৰু দুবাৰ মাৰিব তাৰপিছত যদি আহিলে বাচিলে নমাই গ'ল हॉस्पिटल में लेके जाना है जल्दी से जल्दी अगर आ गया तो भी हॉस्पिटल लेके जाना है
এতিয়া আমি পানীৰ পৰা কেনেকে বচাব লাগে যোনে বিলকুল এইটো আমাক দেখুৱাই পানীত কেনেকে বচাব বুজিছা পানীটো